স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। এতিয়া হৈছে ৰাতিপুৱা মই গা পা ধুই আহিলোঁ, কিন্তু কি কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই আমাৰ দেহা শুই আছে, উঠাই নাই। সি নুঠাওঁতে মই লৰালৰিকৈ কামকেইটা কৰি আজৰি হৈ লওঁ। চাওকচোন কেনেকৈ শুই আছে, একেবাৰে গমেই নাপায়। 5টামান বজাতে উঠিলে, উঠি মানে আকৌ শুলে। এতিয়া 8টা বাজি গ'ল, উঠিব লাহেকৈ সি উঠাৰ আগতে মই মোৰ কামখিনি কৰি খালোঁ একাপ গাখীৰ চাহ, আলু পৰঠা দেখাই যাম, চাই থাকক আপোনালোকে। ঠাণ্ডা বতৰত যিহেতু আলু পৰঠা খাই ভাল লাগিব ন, নিশ্চয়। এয়া বনাইছে মানুহজনে। আলুখিনি বইল হোৱাৰ পিছতে আমি আলুখিনি পিটিকা কৰি লৈছোঁ, ধনিয়া জলকীয়া আদি, আৰু এখন এখনকৈ ৰুটি মাৰি গৈছোঁ। এইদৰে আমি এখন এখন ৰুটি মাৰি তাৰ ভিতৰত আলুখিনি দিওঁ, এনেকৈ ভিডিঅ'টো দেখাৰ কাৰণে কৰি গৈছোঁ। আৰু আমাৰ ৰেডি হৈ গৈছে আলু পৰঠা। অলপ ওপৰত ঘিউ দিব লাগে। ৰেডি।